আমাৰ মানুহ এটেক কৰি গৈছে ইহঁতৰ লইহৰক খমদন বুলি আমাৰ এফচুত আমাৰ পাৰ্টি অফিচত আহি এইবোৰ মানুহ আমাৰ এটেক কৰিব আহিছে। যোৱাকালি গাড়ীটো ভাঙাল, গাড়ীটো আছে ইয়াতে ভাঙাটো। আমি 15 বছৰে এনেকা কেতিয়াও কৰা নাছিল। এই দিন দাহাৰা আমাক এই পাৰ্টি অফিচৰ ওচৰত সিহঁতে এটেক কৰিব পাৰিছে। গতিকে মই অনুৰোধ কৰিব পাৰিছো, যদি অতি শীঘ্ৰে যদি একশ্যন নলয়, আমাৰ ফালৰ পৰাও আমি একশ্যন লোৱা হ'ব। চিধাকে কৈ দিলো। এই দিন দাহাৰা আমাক এই পাৰ্টি অফিচৰ ওচৰত সিহঁতে এটেক কৰিব পাৰিছে। গতিকে মই অনুৰোধ কৰিব পাৰিছো, যদি অতি শীঘ্ৰে যদি একশ্যন নলয়, আমাৰ ফালৰ পৰাও আমি একশ্যন লোৱা হ'ব। চিধাকে কৈ দিলো। মানুহ কেনেকে যোৱাকালি ৰাতিত মই অফিচাৰক ফোন কৰিছো 2টা বজাত। গুণ্ডাগিৰি নচলিব, গুণ্ডাগিৰি নচলিব, গুণ্ডাগিৰি নচলিব। আমি 15 বছৰত কেতিয়াও এনেকা আশা কৰা নাছিলো। সিহঁতে কিন্তু এনেকা কৰিছে আমাক।